এনেকৈ ক'বলৈ সহজ যে সপোন নেদেখিবি, সকলোৱে আৰু সপোন দেখিব পায়নে? কিন্তু তেনেকৈ কোৱাৰ সলনি যদি এষাৰ উৎসাহ বঢ়োৱা কথা ক'লেহেঁতেন, হয়তো বহুতে নিজৰ সপোনবোৰ মাৰি নেপেলালেহেঁতেন। যদি কোনোবাই আগবাঢ়ি যাওঁতে সাহস নিদিয়ে বা কোনো সংগ নিদিয়ে, তথাপি তুমি নিৰাশ নহ'বা, কিয়নো তোমাৰ আত্মবিশ্বাসতকৈ ডাঙৰ সাৰথি কোনো হ'বই নোৱাৰে। শূন্যতাৰ মুখামুখি হ'লে বুজা যায় যে জীৱনত আমাৰ নিজৰ বুলিবলৈ একোৱেই নাই। আমি পাৰফেক্ট নহ'লেও বিশ্বাসযোগ্য হোৱাটো খুবেই প্ৰয়োজন। নিজক অকলশৰীয়া বুলি কেতিয়াও নাভাবিবা, ভাবিবা যে মই অকলশৰীয়াই যথেষ্ট। সুখ বিচাৰি যদি কাম কৰা, সুখী হ'বই নোৱাৰিবা কোনোদিন। কিন্তু সুখী হৈ যদি কাম কৰা, সুখ আৰু শান্তি দুয়োটাই পাবা জীৱনত। কেতিয়াবা যদি আমনি লাগে গতানুগতিক বৰ্তমানৰ জীৱনটোৰ লগত, তেন্তে সময় উলিয়াই একান্তভাৱে সুঁৱৰি চাবা সোণালী শৈশৱৰ সেই প্ৰতিটো দিনৰ কথা দিছোঁ, দুচকু সেমেকিব পাৰে, কিন্তু দুখ